নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আমগুৰি পৌৰসভাখনৰ প্ৰকৃততে হৈছে কি? আমি যদি মমতা কলিতা দিনলৈকে ঘূৰি যাওঁ, আমি যদি জ্যোতি গগৈ দিনলৈকে ঘূৰি যাওঁ আৰু বৰ্তমানৰ পৌৰসভাখনলৈকে ধাৰাবাহিকভাৱে কেৱল মাত্ৰ অনিয়ম, দুৰ্নীতি আৰু বিশৃংখলতাৰে ভৰা। প্ৰশ্ন হয়, আমি উপযুক্ত জনপ্ৰতিনিধি নিৰ্বাচনত বিফল হৈছো নে এই জনপ্ৰতিনিধিসকলৰ জনদায়বদ্ধতাৰ অভাৱ, নে বুদ্ধিভ্ৰষ্টতা হৈছে, নে কমিশ্যনৰ অংকত এইসকল মাতাল? প্ৰিয় দৰ্শকসকল, আসাম লাইভ 7ৰ স্ক্ৰীণত আপোনালোকে যিটো দৃশ্য প্ৰত্যক্ষ কৰিছে, এয়া হৈছে আমগুৰি লাহটি তেল ডিপু কাষৰ এই দৃশ্য। পথৰ কাষতে হোটেল খুলি যাতায়াতী ব্যৱস্থাটোকে ব্যাহত কৰি পেলোৱা হৈছে। পূৰ্বে আমি এই সম্পৰ্কে সংবাদ পৰিৱেশন কৰিছিলোঁ আৰু সংবাদৰ পিছতেই আমগুৰি পৌৰসভাই এই পদপথৰ কাষত থকা হোটেলসমূহ বন্ধ কৰি দিছিল। কিন্তু তাৰ পিছত পুনৰ ৰঘুমলাৰ দৰে গজি উঠিল এই হোটেলসমূহ। প্ৰিয় দৰ্শকসকল, আপোনালোক জ্ঞাত যে পূৰ্বতে এনেবোৰ কাৰণতে আমগুৰিত ২-৩টা দুৰ্ঘটনা সংঘটিত হৈছে, য'ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পথচাৰী। তাৰ পিছতো যেন আমগুৰি পৌৰসভাখনৰ গা নলৰিল। প্ৰশ্ন হয়, প্ৰকৃতাৰ্থত এইসকল জনপ্ৰতিনিধিৰ জনদায়বদ্ধতাৰ অভাৱ নেকি? নে এওঁলোক বুদ্ধিভ্ৰষ্ট হৈছে, নে এওঁলোক কমিশ্যনৰ অংকত মাতাল? কিবা গোপন বুজাপৰা আছে নেকি এনেধৰণে ৰঘুমলাৰ দৰে গজি উঠা হোটেল ব্যৱসায়ীসকলৰ লগত আমগুৰি পৌৰসভাৰ? পুনৰ কওঁ, এইসকল নিবনুৱা যুৱক যুৱতী, পুৰুষ মহিলাৰ প্ৰতি আমাৰ কোনো শত্ৰুতা নাই, কিন্তু যি ব্যৱস্থাই জনতাৰ জীৱন যাতায়াতী ব্যৱস্থাক ব্যাহত কৰে, যি ব্যৱস্থাই মানুহৰ জীৱনৰ বাবে শংকা কঢ়িয়াই আনে, তেনে ব্যৱস্থাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি দায়বদ্ধ। ইয়াৰ পিছতো গা লৰিবনে আমগুৰি পৌৰসভাৰ? কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে আমগুৰি পৌৰসভাই? সঁচাকৈ আমি নাপাম নেকি এনেকুৱা এখন পৌৰসভা, এনে জনপ্ৰতিনিধি যি বাস্তৱ তথা বিজ্ঞানসন্মত পৰিকল্পনাৰ আধাৰত আমগুৰিখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিব পাৰে, প্ৰতিযোগিতাৰ দৌৰত আমগুৰিক আগবঢ়াই নিব পাৰে আৰু জনতাৰ আশাৰ আমগুৰিখন প্ৰতিষ্ঠা কৰি দিব পাৰে, তেনে জনপ্ৰতিনিধি আমি আমাৰ জীৱনকালত দেখা পামনে? ই হৈছে আজিৰ দিনত এটা বহুমূল্যৱান প্ৰশ্ন। প্ৰিয় দৰ্শকসকল, সামগ্ৰিক পৰিৱেশ আপোনালোকৰ দুচকুৰ সন্মুখত তুলি ধৰিলোঁ, বিবেচনা আপোনালোকৰ। এইবোৰ একেবাৰে শ্বপিং মল খুলি গৈছে সিহঁতি ৰাস্তাত আহি পানি। এইবোৰ আগতে এক্সিডেণ্ট হৈছে এইবোৰ কাৰণে। এইবোৰ একেবাৰে শ্বপিং মল খুলি গৈছে সিহঁতি ৰাস্তাত আহি পানি। এইবোৰ আগতে এক্সিডেণ্ট হৈছে এইবোৰ কাৰণে। এইবোৰ একেবাৰে শ্বপিং মল খুলি গৈছে সিহঁতি ৰাস্তাত আহি পানি। এইবোৰ আগতে এক্সিডেণ্ট হৈছে এইবোৰ কাৰণে।